এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা নিশ্চয় ভালে আছে আৰু আজি মই ফাৰ্ষ্টতে এটা গুড নিউজ দিব ওলাইছোঁ গুড নিউজটো হ'ল মোৰ 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল সো সকলোকে থ্যাংক ইউ যোনে যোনে সাপোৰ্ট কৰিছে মানে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আজি বনাম মই চাবোনৰ ভিডিঅ' আজিৰ যোগাৰখিনি অলপ বেলেগ হয় সেইকাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে চাই যাব আৰু যদি কোনোবা নতুন আহিছে মোৰ চেনেললৈ প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি কোনো ফেসবুক পেজত চাই আছে প্লিজ মোৰ পেজটো ফলো কৰি দিব মোৰ ইনষ্টাগ্ৰাম আইডি হ'ল -sumi786 আৰু ফেসবুক পেজৰ আইডিও হ'ল -sumi786 সো আপোনালোকে ফলো কৰিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো অলপ বেয়া হৈছে সো মোৰ মাতটো ইগনোৰ কৰিব তাৰ কাৰণে লৈছোঁ মই ইয়াৰ গোলাপ ফুলৰ পাত যিকোনো গোলাপ ফুলৰ পাত হ'লেই হ'ল আৰু ইয়াৰ অমিতা পকা অমিতা পুৰা আৰু ইয়াৰ নিমু পদ্ধতি একে এইখিনি মই কাটি ল'ম আৰু লৈছোঁ ইয়াত ডেটল অলপ দিম আৰু বহাই দিছোঁ কেৰাহী যিহেতু ডাবল বইলিং কৰিম সেইকাৰণে কেৰাহীত পানী দিছোঁ আৰু এইটোত দিম কাটি লোৱা চাবোনখিনি এইখিনি কাটি লওঁ এইফালে এইখিনি বহাই দিছোঁ এইখিনি মেল্ট হৈ আছে আগতে মই যেটো মেলতানি মিঠি আৰু গোলাপ ফুলৰ পাতৰ এটা ভিডিঅ' আছিল চাবোনৰ এনেকুৱা 2 পিস লাগে মানে কাস্টমাৰক সেয়া এক্সট্ৰাকৈ 2 পিস বনাম বাকি হেৰে বেলেগ বেলেগকৈ বনাম এইখিনি হ'ল গোলাপ ফুলৰ পাতৰ আৰু ইয়াতে দিম 2 চামুচ মেলতানি মিঠি আৰু ইয়াতে দিম অলপ নিমু আটি গোটেইখিনি সাইড কৰি দিম এতিয়া এইখিনি পেষ্ট কৰি লওঁ অলপ পানী দিলে দিব পাৰে এতিয়া ইয়াতে দিম একটুকমান তেঁতুল বহুত নাই অলপ এইখিনিৰে ধুনীয়া গোন্ধ আহিব আৰু এইখিনি এতিয়া মিক্স কৰি ইয়াতে অলপ যিখিনি চাবোন বেছ আমি গলাই লৈছিলোঁ সেইখিনি ইয়াতে ঢালি দি এতিয়া ভালকৈ মিক্স কৰাই ল'ম মিক্স কৰি ললোঁ আৰু সেয়া গোলাপ ফুলৰ পাহে হয় আৰু ইয়াতে ঢালি দিম ধুনীয়া 2 পিছৰ জোখত হৈ গৈছে এইখিনি এতিয়া ফ্ৰিজত ৰাখি দিম এতিয়া সেইখিনি হৈ গ'ল এতিয়া ইয়াতে দিম অমিতা আৰু নিমুৰ ৰস নিমুৰ ৰসখিনি ইয়াতে ভালকৈ দিলে হ'ল বহুত পনীয়া হ'ব নালাগে নহ'লে চাবোনটো ডাঠ মানে টাইট হৈ নাযায় আৰু অমিতা যিহেতু স্কিনৰ কাৰণে বহুত মানে ভাল হয় তাৰে লগত নিমু বহুত দিব নালাগে অলপ দিলে হৈ যাব আৰু নিমুটোতো এচিড আছে আৰু অমিতাটো এচিড টাইপৰে হয় না সেইকাৰণে এইখিনি এতিয়া মিক্সিত ভালকৈ পিচি লওঁ এইখিনি হৈ গ'ল মিহি ঢাকনিতে আছে গোটেইখিনি এইখিনি ওলাই লওঁ এইখিনি ধুনীয়া মিহি হৈছে মিহি হ'ব দিব যদি মানে দৰদৰা হৈ থাকে তেতিয়াহ'লে ভাল নহ'ব চাই ল'ব এনেকৈ যদি মিহি হোৱা নাই তেতিয়াহ'লে মিহি কৰি ল'ব আকৌ এইফালে বহাই দিছোঁ কেৰাহী যিহেতু ডাবল বইলিং কৰিম সেইকাৰণে কেৰাহীত পানী দিছোঁ আৰু এইটোত দিম কাটি লোৱা চাবোনখিনি এইখিনি কাটি লওঁ চব বেছখিনি সৰু সৰুকৈ কাটি লৈ ইয়াতে বইল কৰিছিলোঁ সেইখিনি দেখুওৱা নহ'ল ক্লিপটো ডিলিট হৈ গ'ল চ' এইখিনি গৰম কৰাৰ পিছত এনেকুৱা আৰু ওপৰৰ এনেকুৱা যিটো চামনি পৰে সেইখিনি ছাইড কৰি ল'লে বেছি ভাল হয় আৰু এইখিনি এতিয়া নমাই লৈ তাত মিক্স কৰি ল'ম একেলগে অমিতাখিনিৰ লগত আৰু মিক্স কৰাৰ পিছত এনেকুৱা ধুনীয়া কালাৰ এটা আহিছে আৰু এইখিনি এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত ৰাখি দিম আৰু 2 ঘণ্টামান ফ্ৰিজত ৰাখি দিলে ধুনীয়া ছেট হৈ যাব এটা দিব বস্তু আছে সেইটো হ'ল ডেটল অলপ বেছি পৰিব তো বহুত দিব নালাগে অলপ অলপ দিলে হৈ যাব এইখিনি এতিয়া ফ্ৰিজত ৰাখি দিম এইফালে 2-3 ঘণ্টা ৰখাৰ পিছত এতিয়া চাবোনখিনি ওলাম আৰু ধুনীয়া ৰূপ লাগি গৈছে আৰু এই কি বেছ বহুত ডাঙৰ হৈছে
ধুনীয়াকৈ ওলাই আহে। এই পিছ হ'ল অমিতা, ধুনীয়া ডিজাইন আহি গৈছে। এইফালে যি দুটুকুৰ মই মুলতানী মিট্টিৰ আৰু নেমু টেঙাৰ কৰিছিলোঁ সেইখিনিও হৈছে ৰেডি। এইটো আৰু পুৰা ডিজাইন হৈ গৈছে ৰে বাবা, চাওক এইফালে খালি আৰু এইফালে কি ধুনীয়া। আৰু মোৰ চাবোন ৰেডি। দেখাত সহজ হ'লেও কিন্তু বহুত টাইম লাগে।